Hello students, লৈ আহিছোঁ আছামিজৰ 90 প্লাছ আমাৰ 1 মাৰ্কছৰ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ এই কুৱেশ্যন এনচাৰ তোমালোকক সহায় কৰিব। তোমালোকৰ কিছুমান কুৱেশ্যন হয়তো তোমালোকে এক্সামতো দেখা পাবা। তেন্তে চাওঁ আহা কি কি আছে এই কুৱেশ্যনখিনিত। ফাৰ্ষ্ট কুৱেশ্যনটো আছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ লিখক কোন? তো ইয়াৰ আনচাৰটো হ'ব ডিম্বেশ্বৰ নেওগ। ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীত প্ৰথম প্ৰবন্ধ আৰু কবিতা লিখিবলৈ লৈছিল? আৰু এনচাৰটো কি হ'ব? বাহী। নেক্সট আছে গ্ৰোথ অফ দ্য আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন? এতিয়া কি আনচাৰ কি হ'ব? ডিম্বেশ্বৰ নেওগ। ডেউকা কি? জেকা ঠাইত ৰোৱা এবিধ ৰসাল আৰু বিজলুৱা ক্ষুদ্ৰ গছ। 5 নম্বৰ আছে ছাত্ৰ জীৱনৰ শিক্ষা কি বিষয়ৰ শিক্ষা বুলি কোৱা হয়? ইয়াত হ'ব জীৱন্ত সংসাৰৰ বিষয়ৰ শিক্ষা। নেক্সট ছাত্ৰসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি? এনচাৰ হ'ব কি? একগ্ৰতা। তোমালোকে লিখোঁতে কিন্তু ফুল চেণ্টেঞ্চত লিখিবা। 7 নম্বৰ আছে ডিম্বেশ্বৰ নেওগৰ মতে ছাত্ৰ জীৱন কিহৰ সময়? তো ইয়াৰ কি হ'ব? শিক্ষাৰ সময়। পেন্দুকণা শব্দৰ অৰ্থ কি? নিচেই সৰু। নেক্সট আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি। পিছৰ কুৱেশ্যনটো আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? আনচাৰটো কি হ'ব? পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ ৰচনা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক। পিছতে আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াত কি হ'ব? মহেঞ্জোদাৰোত। ইছলামধৰ্মী ভাস্কৰ্যৰ মূল সম্পদ কি? গঠনৰ সহায়তা আৰু সূক্ষ্মতা। তাৰপিছতে আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বুলি কোৱা হয়? এইটো কি হ'ব? চিত্ৰশিল্প। 14 নম্বৰ আছে বালিচন্দা কবিতা পুথিখনৰ কাৰ ৰচনা? এনচাৰ হ'ব কি? হেম বৰুৱা। তাৰপিছত আছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ কি হ'ব? হেম বৰুৱা। তাৰপিছত আছে কান্দাখাৰ শব্দটো কোন দেশৰ? তো কি হ'ব? ভাৰতীয় শব্দ, ভাৰতীয় দেশৰ মানে। মহেঞ্জোদাৰো সংস্কৃতিৰ মোহৰত কিহৰ প্ৰতীক দেখা যায়? ধ্যানস্থ শিৱৰ। লিংগ পূজা কোন যুগৰ বস্তু বুলি পণ্ডিতসকলে কয়? ইয়াত কি হ'ব? অনাৰ্য যুগৰ। মই কেনিয়ান জাতিক কোনে পৰাস্ত কৰিছিল? ইয়াত কি হ'ব? গ্ৰীকসকলে। ইয়াৰ পিছত আছে গ্ৰেচিয়ান আৰ্ন কবিতাটো কাৰ ৰচনা? এইটো কি হ'ব? কিটছৰ। 22 নম্বৰ আছে কোনে নিৰলতে সপোন ৰচি সম্পূৰ্ণতা লভিব পাৰে? এইটো কি হ'ব? চিত্ৰকাৰে। বাহিৰাগত মানে কি? বিদেশৰ পৰা অহা লোক। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্ঠী কোনটো? এইটো কি হ'ব? মংগোলীয় গোষ্ঠী। 25 নম্বৰত আছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিলে? যন্ত্ৰ মন্ত্ৰ আৰু ঐতিহ্যশালী বিদ্যাৰ কাৰণে। ইয়াৰ পিছত আছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে। অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি পাত্তিৰ লিখক কোন? আব্দুল ছাত্তাৰ। আব্দুল ছাত্তাৰৰ জন্ম ক'ত হৈছিলে কৈছে? তিতাবৰত 1922 চনত। উপভাষা কি? মূল ভাষাৰ আঞ্চলিক ৰূপ। ইয়াৰ পিছত আছে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? অহিংসাই পৰম ধৰ্ম। যাহ যোৱাৰ প্ৰধান উপায় কি? ভাষা গ্ৰহণ। বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল? পূব পাকিস্তান। পিছতে আছে অসমীয়া মুছলমান কেতিয়া অসমলৈ আহিছিল? এটা উত্তৰ কি হ'ব? যোৱা শতিকাৰ 4ৰ্থ দশকত। যাহ যোৱাৰ শব্দৰ অৰ্থ কি? মিলি যোৱা। প্ৰব্ৰজন মানে কি? যিখন এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানে আহি বাস কৰা কাৰ্য। 36 আছে দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ বাবে। ইয়াৰ পিছত আছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল প্ৰেৰণ কৰিছিলে? তাইৰ বান্ধৱী চেৰালৈ। নেক্সট আছে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ। ইণ্টাৰনেটৰ তিতা মিঠা পাত্তিৰ লেখক কোন? ডক্টৰ প্ৰণয় দত্ত। ইয়াৰ পিছতে আছে ডক্টৰ প্ৰণয় দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনটো বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰিছিল? ইয়াৰ আনচাৰ কি হ'ব? ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকন'লজিৰ বিভাগত। তাৰপিছতো আছে ইণ্টাৰনেট শব্দটো কোন কেইটা শব্দৰ প্ৰথম অংশৰ সংযোজন ঘটি সৃষ্টি হৈছে? ইয়াৰ আনচাৰটো হ'ব ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। ভাইৰাছ
ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। ইয়াৰ পিছত আছে WWW সম্পূৰ্ণ অৰ্থৰ নাম কি? ৱৰ্ল্ড ৱাইড ৱেব। অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? ভলীবল খেলত। অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিলে? উত্তৰ প্ৰদেশত। হস্পিটেলত থাকোঁতে অৰুণিমাৰ মন কি সপোনে তীব্ৰ ৰূপ লৈছিল? হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে। তাৰপিছত আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক 2018 চনত ভাৰত চৰকাৰে কি উপাধিৰে সন্মানিত কৰিছিলে? পদ্মশ্ৰী উপাধিৰে। জীৱনৰ সফলতা তথা মূল মন্ত্ৰ কি? পচন্দ, ইচ্ছা শক্তি আৰু দৃঢ়তা। অৰুণিমা কোন চনত এভাৰেষ্টত আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিলে? 2013 চনৰ 21 মে'। অৰুণিমাৰ বয়স কিমান আছিল সেই সময়ত? 26 বছৰ আছিলে। ইয়াৰ পিছত হৈছে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল? শ্বেৰন। ইয়াৰ পিছত আছে বুছেৰ কি ইৰাণৰ এখন বন্দৰ নগৰী। আবুজাৰ কোন? আবুজাৰ লিখক আৰু ভেংকিৰ ট্ৰেভেল এজেণ্ট। আগা শব্দৰ অৰ্থ কি? শ্ৰীযুতৰ সমৰ্থক, সন্মানীয় শব্দ। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? 1979 চনত। ইয়াত হৈছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইমাম আজাদুল্লাহ খুমনি। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? জাগ্ৰছ পৰ্বতমালাই। ইৰাণৰ ৰাজধানীৰ নাম কি আছিলে? তেহৰাণ। তেহৰাণৰ হোটেলখনৰ নাম কি আছিলে? হুমা হোটেল। পিছৰ প্ৰশ্ন সুধিছে তটৰেখা কি? সাগৰৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ। হিজাব কি? ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ নাইবা মুছলমান মহিলাই মূৰত ঢাকি লোৱা কাপোৰখনৰ নাম কি? সেইখন হৈছে হিজাব। ইয়াৰ পিছত আছে পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। নাদিৰ শ্বাহ কোন আছিলে? ইৰাণৰ এজন প্ৰতাপী শাসক। বেহেষ্টি জাহাৰ কি? তেহৰাণৰ এখন জনপ্ৰিয় সমাধিস্থান। চেনি কোনে আৱিষ্কাৰ কৰিছিল? সম্ৰাট জমছেদে। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি আছিলে? খুমানি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। পিছত আছে কেন্দ্ৰ অৰ্থ কি? চেনি। নৰবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবলৈ কাক অনুৰোধ কৰিছিল? উত্তৰ হ'ব শ্ৰীকৃষ্ণক। ইয়াৰ পিছত আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? শ্ৰীকৃষ্ণক। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি আছিলে? মৈথালী। ইয়াৰ পিছত আছে জিকিৰৰ ৰচক কোন? আজান ফকীৰ। আজান ফকীৰৰ প্ৰকৃত আৰু আচল নাম কি আছিল? শ্বাহ মিলন। জিকিৰ শব্দৰ অৰ্থ কি? স্মৰণ কৰা। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? বিহগী কবি। ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি আছিলে? মানাই বৈৰাগী। ইয়াৰ পিছতে আছে সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী। অসমৰ হেংদাং ক'ত জিলিকিছিল? দুপৰৰ পূৰ্ণ আলোকত। দৃষ্টান্তৰ কবিতাটোৰ কবিজনৰ নাম কি আছিলে? হৰেকৃষ্ণ ডেকা। নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজনৰ কি আছিল? কুকুৰীকণা। ইয়াৰ পিছত আছে হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিলে? আগন্তুক। কাকিনী তামোল শব্দৰ অৰ্থ কি? বৰ ওখ তামোল। ইয়াৰ পিছত আছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? মোহিনী ৰূপ। কপিল মুনিৰ মাতৃ কোন আছিলে? দেৱসতী। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বুলিক ছলনা কৰিছিল? বামন ৰূপ। শ্ৰী ধন্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিলে? নাগাৰ্জুন। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষজনৰ নাম আছিলে শ্ৰীভদ্ৰ। প্ৰথম অসমীয়া চনেটখনৰ নাম আছিলে প্ৰিয়তমৰ চিঠি। ভট্টদেৱৰ সম্পূৰ্ণ নাম আছিলে বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য। বিষাদ যোগ পাতি ক'ৰ পৰা তুলি দিয়া হৈছে? কথাগীতৰ পৰা। বিষাদ যোগ পাতিৰ মূল কি আছিলে? কথাগীত। 93 আছে আমাৰ ভট্টদেৱৰ গুৰু কোন আছিলে? দামোদৰদেৱ। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন আছিলে? ভট্টদেৱ। তো এইখিনি আছিলে 90+ অসমীয়াৰ কুৱেশ্যন আৰু আনচাৰ। তো আশা কৰিছোঁ এইখিনিয়ে তোমালোকক সহায় কৰিব এক্সামত, কাৰণ বহুতো কুৱেশ্যন ইয়াৰ পৰা তোমালোকক অহা দেখা যাব এক্সামত। এইখিনি যদি ভালদৰে পঢ়ি যাবা, আৰু মই ট্ৰাই কৰিম PDF টো তোমালোকৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিবলৈ।
তোমালোকে যাতে পঢ়ি পেলাই তাৰপৰা ভালদৰে পঢ়িব পাৰা। তো আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।